হাঁহি মাতি সুখী জীৱন কটোৱা পল্লৱীৰ হঠাৎ কি হ'ল? মুখত হাঁহিটো লৈ কি বেদনা কঢ়িয়াই ফুৰিছিল হৃদয়ত? কিহৰ বাবে কণমানি সন্তানৰ সৈতে নিজকে সঁপি দিলে দিশৰ বুকুত? মৃত পল্লৱী গগৈ আছিল এগৰাকী ব্লগাৰ। ইউটিউবত বিভিন্ন জুতি লগা খাদ্যৰ ভিডিঅ' আপলোড কৰি জনপ্ৰিয় হৈছিল পল্লৱী। সকলো সময়তে পল্লৱীৰ মুখত লাগি আছিল এটি হাঁহি। কিন্তু হাঁহি থকা মুখখনৰ আঁৰত কি দুখ লুকাই আছিল? শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ দলঙত শুকুৰবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এগৰাকী মহিলাই নিজ সন্তানক বুকুত বান্ধি জাপ দিলে দিখৌ নদীত। দলঙৰ ওপৰত উদ্ধাৰ হয় নিজৰ লগতে কণমানি সন্তানৰ চেণ্ডেল, এটা বেগ আৰু এটা টকা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দলে দিখৌ নদীত অভিযান আৰম্ভ কৰে। কিছু সময়ৰ পিছতে স্থানীয় দুজন যুৱকে নদীত উটি অহা অৱস্থাত উদ্ধাৰ কৰে মাতৃসহ শিশুটিৰ নিথৰ দেহ। মৃত মহিলাগৰাকী নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ সন্দিকৈ পথৰ স্বপন বৰগোহাঁইৰ পত্নী পল্লৱী গগৈ গোহাঁই। কণমানিটি তেওঁলোকৰে পুত্ৰ। মৃত পল্লৱী গগৈ আছিল এগৰাকী ব্লগাৰ। ইউটিউবত বিভিন্ন জুতি লগা খাদ্যৰ ভিডিঅ' আপলোড কৰি জনপ্ৰিয় হৈছিল পল্লৱী গগৈ। সকলো সময়তে পল্লৱীৰ মুখত লাগি আছিল এটি হাঁহি। কিন্তু হাঁহি থকা মুখখনৰ আঁৰত কি দুখ লুকাই আছিল? এই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে নাজিৰা। পল্লৱী গগৈয়ে লিখি থৈ যোৱা টকাটোৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ONGCত কৰ্তব্যৰত স্বামী স্বপন বৰগোহাঁইক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। মৃত মহিলাগৰাকী 4 বছৰৰ পূৰ্বে স্বপন বৰগোহাঁইৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ লগতে নাজিৰা কেন্দ্ৰীয় বিদ্যালয় আৰু শিৱসাগৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সাময়িকভাৱে শিক্ষকতাৰ সেৱা চলাই গৈছিল। পল্লৱী গগৈয়ে জন্মদিন উদযাপনকে ধৰি পাৰিবাৰিক বিভিন্ন সম্পৰ্ক শৃংখলিতভাৱে চলাই যোৱাৰ ভিডিঅ' আদি নিজে ইউটিউবত আপলোড কৰিছিল। কিন্তু খবৰ অনুসৰি পল্লৱী গগৈয়ে লিখি থৈ যোৱা টকাত স্বামীৰ বিৰুদ্ধে উত্থাপন কৰি গৈছে গুৰুতৰ অভিযোগ। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰৰ বাবে চূড়ান্ত সিদ্ধান্তৰ পথ বাছি ল'লে পল্লৱী গগৈয়ে। ঘটনাক লৈ ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ অনুসন্ধানহে নিশ্চিত কৰিব পাৰিব প্ৰকৃততে পল্লৱী গগৈয়ে সন্তানসহ দিশৰ বুকুত জাপ দিয়া প্ৰকৃত ৰহস্য কি আছিল।